অসমীয়া সংগীত জগতৰ বৰ্তমান সময়ৰ এজন অতি জনপ্ৰিয় আৰু প্ৰতিভাশালী কণ্ঠশিল্পী হ'ল ভৃগু কাশ্যপ। তেওঁ কেৱল এজন কণ্ঠশিল্পীয়েই নহয়, এগৰাকী সুদক্ষ অভিনেতা হিচাপেও অসমীয়া দৰ্শকৰ মাজত পৰিচিত। তেওঁৰ সুমধুৰ কণ্ঠ আৰু আকৰ্ষণীয় অভিনয় শৈলীয়ে কম সময়ৰ ভিতৰতে তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত কৰাইছে। ভৃগু কাশ্যপৰ জন্ম হৈছিল 1988 চনৰ 15 নৱেম্বৰত কাৰ্বি আংলং জিলাৰ ডিফু চহৰত। তেওঁৰ পৰিয়ালৰ 4জন ককাই ভনীৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু। তেওঁৰ 2জন ককায়েক আৰু 2জনী বায়েক আছে। বৰ্তমান তেওঁ গুৱাহাটীৰ স্থায়ী বাসিন্দা। তেওঁ নিজৰ স্কুলীয়া শিক্ষা ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সমাপ্ত কৰিছিল। কলেজত পঢ়ি থকা সময়ছোৱাতে তেওঁৰ সংগীত প্ৰতিভাৰ বিকাশ ঘটিছিল। সেই সময়ত তেওঁ আনকি ফেৰীত গান গাই 50-100 টকা উপাৰ্জন কৰিছিল, যিটোৱে তেওঁৰ সংগীতৰ প্ৰতি থকা চাপ নোহোৱা চেনেহক দৰ্শায়। 2016 চনত মুক্তি পোৱা আকাশী তৰা আছিল ভৃগু কাশ্যপৰ প্ৰথমটো এলবাম। ইয়াৰ পিছত তেওঁ বহুতো জনপ্ৰিয় গীত উপহাৰ দিছে। তেওঁৰ উল্লেখযোগ্য গীতসমূহৰ ভিতৰত অতৱালা মই, ধন তেনান, ৰঙা চোলা, অ মণিমালা, সুন্দৰী পমিলা আদি অন্যতম। কণ্ঠশিল্পী হিচাপে কাম কৰাৰ লগতে তেওঁ বহুকেইখন মিউজিক ভিডিঅ'ত অভিনেতা হিচাপেও ভুমুকি মাৰিছে। 2021 চনৰ 1 মাৰ্চত ভৃগু কাশ্যপে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ভৃগুৰ প্ৰিয় খেলুৱৈ বিৰাট কোহলি আৰু প্ৰিয় গায়ক জুবিন গাৰ্গ তথা অৰিজিত সিং। ভ্ৰমণ কৰা আৰু ৰন্ধা-বঢ়া কৰাটো তেওঁৰ অন্যতম চখ। ভৃগু কাশ্যপ কেৱল এজন শিল্পীয়েই নহয়, তেওঁ অসমৰ যুৱ প্ৰজন্মৰ বাবে এজন অনুপ্ৰেৰণাৰ উৎস। নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলত তেওঁ আজি অসমীয়া সাংস্কৃতিক জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আশা কৰা হৈছে যে অনাগত দিনত তেওঁ আমাক আৰু অধিক সুমধুৰ গীত উপহাৰ দি অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি তুলিব।